গাইস আজি বলা বজা গাবলে গাছে আমি এতিয়া বিহু বজা গাবলে গাছো আকৌ এতিয়া ঘৰ ওলাব লৈছে মায়ে পিছফালে আহি আছে ওলাইছো বজাৰ কৰিবলৈ আজি বিহু বজাৰ কৰিবলৈ হেল্ল' গাইস আমি তিনটিয়ে বেগ এটা লৈ লৈছে আমি তিনটিয়ে ওলাই যাম এতিয়া বজাৰ কৰি আমি মেলি আনিম বিহু বজাৰ কিমান কি পাওঁ গৈ কিনে চাওঁ বজাৰত গৈ কিনে আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ বাৰু শান্তি নাই নহয় বজাৰ কৰিবলৈ যাওঁ বুলি ভাবিছোঁ সেই ছাগলীকেইটা সোমাই কেনে নহয় হা ওলালে ওলালে ব'লা 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 সোনকালে দেৰি হৈছে গধূলি হ'ব নহ'লে এতিয়া এয়া আমাৰ গাঁৱৰ পৰিৱেশ কেলৈ বেগটো ধৰিব নোৱাৰে আকৌ এইবিলাক কৰি ওলাই নেকি চাম উৎপাত চাহ তা সেইখন কেনেকুৱা বাইক আকৌ শিলিখা এটা পালোঁ অঁ শিলিখা এটা বুটলি লওঁ শিলিখা এটা খাই খাই গৈ থাকোঁ ন এইয়া পালোঁ শিলিখা এটা খাই খাই গৈ থাকোঁ তোমাৰ ভাগ্যত নাই তোমাৰ ভাগ্য সেইটো আছে লৈ লোৱা সেইটো এইটি অঁ সেইটো লৈ লোৱা তুমি খাই লোৱা এটা ব'লা খাই খাই গৈ থাকোঁ এতিয়া ব'লা এই আগতীয়াকৈ পালে কি আগবাঢ়িছে জাগুন বজাৰ জাগুন মেইন টাউন এখন জাগুন মেইন টাউন তো এইখনেই হৈছে দোকানখন এয়া দোকান পাই গ'লোঁ এতিয়া বজাৰকেইটা কৰি ইয়াৰ পৰা ওলাই আকৌ চব্জি মাৰ্কেটত সোমাবলৈ আছে এয়া মাকে পুতুকে গৈ আছে আগুৱাই মালিক বহিছে তো বজাৰ কৰি হৈ গ'ল এয়া এতিয়া বজাৰলৈ যাওঁ চব্জি মাৰ্কেট সঁচাই গোন্ধাবতো বনালে মানে এই চাউলে গোন্ধাই আছে অঁ বনালেতো গোন্ধাবই আৰু চিৰা 80 টকা মালভোগ চিৰা 100 টকা দি দিম 100 টকা দিয়ক ভাত বনাই খাবলৈহে বিহু দিনাখন কলা জহাটো বহুত বৰাটো বহুত কম আছে ন কলা বৰা চাউলটো কলা হৈ থাকি মই এইখিনি লৈছোঁ এতিয়া হ'বনে নহ'ব পিঠা জানো হ'ব কি নহ'ব সেইটো ক'ত কলা তো এইখনেই হৈছে জাগুন ডেইলি মাৰ্কেট চব্জি বজাৰ তো অধিক পইচাটো দি দিয়া হ'ল এতিয়া আমি যাম বিলাহী ল'বলৈ বিলাহী কেনেকৈ বিলাহী 30 টকা অঁ বৰ্তমান এতিয়া বজাৰ কৰি আহি ঘৰ পাই গ'লোঁ এয়া ঘৰ পাই আহি এয়া বস্তুবোৰ দেখিব পাইছে এয়া